We want justice. We want comfortable. We want ST. We want comfortable. ৰেলপথ অৱৰোধ কাৰ্যসূচী আছিলে কিন্তু বিশেষ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বা আদেশৰ পাছতে আপোনালোকে 7 দিনৰ সময় আজি স্থগিত ৰখা হ'ল কি ক'ব হয় আমাক যেটো আমাৰ ভাৰত চৰকাৰে কৰিছে আমি মানিছো এতিয়া 7 দিনৰ ভিতৰত যদি আমাৰ এই জায়গাটোৰ বিষয়ে যদি একো মাত নামাতে ইয়াতকে ভয়ংকৰ আমি আন্দোলন কৰিম আমাৰ যেটো আমাৰ ৰেলপথ অৱৰোধ এইটো কৰিলে আমি একদম পুৰা অসম স্তব্ধ কৰি দিম এইখিনি ক'ব লাগে